বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাই উদযাপন কৰে নিজৰ দিন। অসম সাহিত্য সভাই অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লয়। ইয়াৰে এটা হ'ল পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰা। এই দিনটোত অসমৰ বিভিন্ন ঠাইত সাহিত্যিক, বুদ্ধিজীৱী, শিক্ষক, ছাত্ৰ-ছাত্ৰী, শিল্পী, সংস্কৃতিৰ লগত জড়িত লোকসকলক সম্বৰ্ধনা জনোৱা হয়। এই দিনটোত বিভিন্ন বিশিষ্ট ব্যক্তি, সাহিত্যিক, সংস্কৃতিবিলাকক সম্বৰ্ধনা জনাওঁতে সেইসকলৰ সাহিত্যিক বা সাংস্কৃতিক কাৰ্যৰ বাবে সন্মান জনোৱা হয়। অসম সাহিত্য সভাৰ এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি লোকসকলৰ মাজত এক নতুন উৎসাহ জন্মোৱা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলে বোকাজানৰ 5 গৰাকীকৈ বিশিষ্ট ব্যক্তিক জনাই বিশেষ সম্বৰ্ধনা। আজি বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাই বোকাজানৰ সাংস্কৃতিক কৰ্মী হৰেণ ভূঞা, প্ৰদীপ নেওগ, আদিত মেধি আৰু বোকাজানৰ জ্যেষ্ঠ কবি আল্পনা চেতিয়াৰ লগতে বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা বিখ্যাত পেঁপাবাদক অম্বেশ্বৰ চেতিয়াক এখন থুৰীয়া তামোলেৰে সেৱা লোৱাৰ পাছতেই অসমীয়া স্বাভিমান, এখন গামোচা, চেলেং, এখন পুস্তকৰ উপৰিও এখন উলগনি পত্ৰ প্ৰদান কৰে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্ট লাইভ। অসম সাহিত্য সভাই আমাৰ পহিলা বহাগৰ আজি দিনটোতে মুঠতে 10,000 ব্যক্তিক, বয়োজ্যেষ্ঠ ব্যক্তিক আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ অসম সাহিত্য সভাই। আৰু বোকাজানটো আমি বোকাজান স্বৰ্ণ শাখাই 5জন ব্যক্তিক আমি আজি এই অনুষ্ঠানটো ইতিমধ্যে সমাপন কৰিলোঁ। আমি প্ৰত্যেকৰ তেখেতসকলৰ ঘৰে ঘৰে গৈ একোখনকৈ গোৱা আৰু এখন গামোচা, এখন চেলেং, এটি কিতাপৰ টোপোলা আৰু এখন মানপত্ৰৰে অসম সাহিত্য সভাৰ পৰা দিয়া এখন মানপত্ৰৰে আমি তেখেতসকলক সম্বৰ্ধনা দিছোঁ। বোকাজানৰ পৰা আমি 5জন ব্যক্তিক সম্বৰ্ধিত কৰিলোঁ আজি। তাৰ ভিতৰত হৈছে প্ৰদীপ নেওগ, আদিত মেধি, অম্বেশ্বৰ চেতিয়া, অল্পনা চেতিয়া, এনেকৈ আমি 5 সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। আমি এই যিকেইজন ব্যক্তিক আজি এই সম্বৰ্ধনা অনুষ্ঠানটো কৰিছোঁ, সেই ব্যক্তিকেইজনে বিশেষকৈ বোকাজানৰ সমাজ জীৱনত তেখেতসকলৰ সাংস্কৃতিক দিশত যথেষ্ট অৱদান আছে। এই দিশখিনি চাই অসম সাহিত্য সভাৰ আমাক নিৰ্দেশনা দিছিলে যে যিজন ব্যক্তিক আপোনালোকে 60 ঊৰ্ধৰ ব্যক্তিক যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিব, তেওঁলোক যাতে সামাজিকভাৱে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থাকে। আৰু আপোনালোকে দেখিছে আমি আদিত মেধি কৰিলোঁ, তেখেতে সাংস্কৃতিক দিশত জড়িত এজন ব্যক্তি, আৰু অম্বেশ্বৰ চেতিয়া দেখিছে আপোনালোকে, তেখেত বিখ্যাত এজন পেঁপাবাদক, লগতে তেখেত এজন বিশিষ্ট সাংস্কৃতিক কৰ্মী। গতিকে তেনেকৈ আমি আজি 5জন ব্যক্তিক আজি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিলোঁ। আৰু এটা ভাল লগা পৰিৱেশ, প্ৰত্যেক ব্যক্তিৰ লগত আমি যে অসম সাহিত্য সভাৰ এটা পৰিয়ালৰ দৰে তেখেতসকলৰ ঘৰত গৈ এটি সেৱা ল'ব পাৰিছোঁ, সেইটো আমাৰ বাবে খুব গৌৰৱৰ কথা। ৰিপৰ্টাৰ লাইভ।